আৰু AIUDF কটাক্ষ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ নিৰ্বাচনক দলীয় উৎসৱ বুলি ভবা কংগ্ৰেছ দলে নিৰ্বাচনৰ সময়ত টিকটৰ বজাৰখন বন্ধ কৰক ৰাইজৰ মনোনীত প্ৰাৰ্থী পৰিত্যাগ কৰি মিত্ৰতাৰে চৰকাৰ গঠন কৰিম বুলি ভবা কংগ্ৰেছ দলৰ জিলা পৰ্যায়ৰ শীৰ্ষ নেতা প্ৰকৃতাৰ্থত বিজেপিৰ মণ্ডল পৰ্যায়ৰ শীৰ্ষ নেতাৰ সমতুল্য এই দাবী সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ সাধাৰণ সম্পাদক আজমল হুছেইনৰ একত্ৰিত অবিহনে অহা নিৰ্বাচনত তৃতীয় বিকল্প অৰ্থহীন এই কথা জনালে সংগঠনটোৰ নেতাগৰাকীয়ে কংগ্ৰেছ দলৰ আত্মশুদ্ধিৰ প্ৰয়োজন আছে আমি এই কাৰণে কথাটো কৈছো যে প্ৰতিটো নিৰ্বাচন কংগ্ৰেছ দলৰ যেন এক দলীয় উৎসৱ এই কথাটো শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ তেওঁলোকৰ এটা ধাৰণা আছে যোৱা নিৰ্বাচনবিলাকত আমি দেখিবলৈ পাইছো যে কংগ্ৰেছে নিৰ্বাচনৰ সময়ত তেওঁলোকৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ এখন বজাৰ বহে যিখন বজাৰত তেওঁলোকৰ দলৰ টিকেটসমূহ বিক্ৰী হয় সমষ্টিবাসীয়ে বিচৰা প্ৰতিনিধিক তেওঁলোকে টিকেট নিদিয়ে আৰু যিজন প্ৰতিনিধি বা যিজন ব্যক্তিয়ে কংগ্ৰেছক শীৰ্ষ পৰ্যায়ৰ নেতাক টিকেট টকা দিব পাৰিব সেই নেতাজনকে তেওঁলোকে টিকেট দিয়ে গতিকে কংগ্ৰেছ লাভান্বিত হ'ব লাগিলে তেওঁলোকে প্ৰথমতে তেওঁলোকৰ টিকেটৰ বজাৰখন বন্ধ কৰক দ্বিতীয় কথা তাৰপিছত তেওঁলোকে মিত্ৰতাৰ প্ৰসংগলৈ হওক আৰু মিত্ৰতাৰ প্ৰসংগত AIUDFৰ লগত কংগ্ৰেছৰ মিত্ৰতাৰ প্ৰসংগত আমাৰ এটাই ক্ষোভ আছে যে চৰাঞ্চলৰ যিখিনি মানুহ বংগভিতৰত যিখিনি মুছলিম মানুহ আছে এই মানুহখিনিক বদৰুদ্দিন আজমলে অতি সাম্প্ৰদায়িক কৰি লৈছে আৰু তেওঁলোকে সেই ভোটখিনি তেওঁলোকে আদায় কৰি আহি তেওঁলোকে 10ৰ পৰা 12খন আসন তেওঁলোকে লাভ কৰি আহিছে বাকীটো তেওঁলোকৰ অসমতৰ প্ৰভুত্ব নাই একো নাই হিলঞ্জিয়া অসমীয়া মানুহখিনিতো কেতিয়াও AIUDFক আঁতৰি লোৱা নাই যাক মানে গৰিয়ামৰীয়া দেশী পৰিষদ বুলি যাক কয় সেইখিনি মানুহেতো AIUDFক কেতিয়াও আঁকোৱালি লোৱা নাই গতিকে আঁকোৱালি নোলোৱাৰ পিছতো কংগ্ৰেছে মিত্ৰতাৰ ক্ষেত্ৰত যে বহুত মানে প্ৰভাৱ এটা আনিব এই কথাটো নহয় কিন্তু প্ৰভাৱ আনিব লাগিলে কংগ্ৰেছে প্ৰথমতে তেওঁলোকৰ আত্মশুদ্ধিৰ প্ৰয়োজন আছে দলত তেওঁলোকৰ আত্মশুদ্ধিৰ প্ৰয়োজন আছে তেওঁলোকে দলৰ টিকেটৰ বজাৰখন বন্ধ কৰিব লাগিব তেওঁলোকৰ কেন্দ্ৰীয় নেতৃত্বই যি ধৰণে আজি দলৰ নেতা নিৰ্বাচন কৰে সেই নেতা নিৰ্বাচন তেওঁলোকৰ সম্পূৰ্ণ ব্যক্তিকেন্দ্ৰিক কৰি লয় তেওঁলোকে নিজৰ মানুহক তেওঁলোকে নেতা নিৰ্বাচন কৰে উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে কংগ্ৰেছৰ জিলা পৰ্যায়ৰ নেতা বিজেপিৰ মণ্ডল পৰ্যায়ৰ নেতাৰ সমতুল্য এই কথাটো অসমৰ ৰাইজে জানে আৰু অসমৰ ৰাইজে যদি এই কথাটো বিচাৰি চায় আপোনালোকে দেখিব যে বিজেপিৰ মণ্ডল পৰ্যায়ৰ এগৰাকী নেতা কংগ্ৰেছৰ জিলা পৰ্যায়ৰ নেতা কিহৰ কাৰণে হৈছে কংগ্ৰেছৰ সাংগঠনিক দিশটো অতি দুৰ্বল কংগ্ৰেছৰ ভেটি নাই তেওঁলোকে কেৱল পইচাৰ পিছত দৌৰে গতিকে AIUDFৰ লগত মিত্ৰতা কৰিয়ে তেওঁলোক লাভান্বিত হ'ব এই কথাটো আমি কেতিয়াও নাভাবোঁ আগন্তুক দিনত বিজেপিক প্ৰত্যাহ্বান হিচাপে ল'ব লাগিলে তেওঁলোকে টিকেটৰ বজাৰখন বন্ধ কৰিব লাগিব টিকেট বিক্ৰীটো বন্ধ কৰিব লাগিব নিৰ্দিষ্ট ৰাইজে বিচৰা প্ৰাৰ্থীক তেওঁলোকে টিকেট দিব লাগিব লগতে তেওঁলোকৰ যিবিলাক জিলা পৰ্যায়ত মণ্ডল পৰ্যায়ত বা বুথ পৰ্যায়ত যিবিলাক নেতা তেওঁলোকে নিৰ্বাচন কৰে সেই নেতাবিলাক ৰাইজে যাক বিচাৰে সেইবিলাক নেতাক দিব লাগিব কেৱল যে ৰিপুণ বৰাৰ মানে এপইণ্টমেণ্টত ৰিপুণ বৰাৰ নিযুক্তিত ৰিপুণ বৰাই বিচৰা মানুহজনক যদি তেওঁলোকে আকৌ নেতা বনায় জিলাই নেতা বনায় মণ্ডলে নেতা বনায় তেনেহ'লে কংগ্ৰেছে মুক্তি চাহাব গতিকে ৰাইজে কংগ্ৰেছৰ পৰা বহুত মানে আশা কৰিব নোৱাৰে আগন্তুক নিৰ্বাচনত কংগ্ৰেছে যে AIUDFৰ লগত মিত্ৰতা কৰি অসমত চৰকাৰ গঠন কৰিব এই কথাটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ আৰু এই কথাটো আমি অসমৰ ৰাইজক কৈছোঁ যে কাৰ নামত যিটো আন্দোলন হ'ল এই আন্দোলনত বিজেপিয়ে ৰাইজক জাতি মাতি ভেটি ৰক্ষাৰ স্বাৰ্থত যিটো ৰাইজে মানে ঠগিলে শৰাইঘাটৰ শেষ যুদ্ধ বুলি কৈ যিটো ঠগিলে গতিকে এইখিনি কথাৰো বিবেচনা কৰি চাব ৰাইজে তৃতীয় বিকল্পৰ কথা আহিব দ্বিতীয় বিকল্পৰ কথা অহাৰ লগে লগে এটা কথা আহিব নিশ্চিতভাৱে যে সকলো দল সংগঠন একত্ৰিত হ'ব কিয় নোৱাৰে আজি আছু কৃষক মুক্তিৰ লগত নাই বা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কৃষক মুক্তিৰ লগত নাই সমান্তৰালভাৱে সৰু মানে সংগঠন বহুত আছে অসমত সেই সংগঠনবিলাক একত্ৰিত হ'ব নোৱাৰে গতিকে তৃতীয় বিকল্প হ'ব লাগিলে তৃতীয় বিকল্প গঠন কৰিব লাগিলে বুথ পৰ্যায়ৰ পৰা ল'ব লাগিব আজি আছুৱে দল গঠন কৰি বুথ পৰ্যায়ত তেওঁলোকৰ নেতা কোন হ'ব এখন গাঁও সভাত তেওঁলোকৰ দল থাকিব লাগিব গতিকে ইমানটো নহ'ব গতিকে বিজেপিৰ লগত প্ৰত্যাহ্বান অসমৰ এই কংগ্ৰেছৰ দ্বাৰাটো নহ'বই
যে তৃতীয় বিকল্প যদি একত্ৰীকৰণ নহয়, দল সংগঠন একত্ৰীকৰণ নহয়, বিজেপিৰ প্ৰত্যাহ্বান অসমত কোনো নাই।